নমস্কাৰ, মোৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। এয়া দেখিছেনে মচন্দৰী। আহক আজি এখন শাক বনাওঁ মচন্দৰী পাতেৰে। আলুখিনি প্ৰথমে বইল কৰি ল'লোঁ। তাৰ পাছত এয়া কাটি লোৱা বিলাহীখিনি কেৰাহী এখন পাতিত তেল গৰম হোৱাৰ পাছত পিঁয়াজ, নৰসিংহৰ পাত কেইটামান, আদা নহৰুখিনি দি ভাজি ল'লোঁ। তাৰপিছত তাতে বিলাহীখিনি দি জোখমতে নিমখ হালধি দিলোঁ। আপোনালোকে মছলাও ব্যৱহাৰ কৰিব পাৰে দেই, মই নাই দিয়া আৰু পোৱালিয়ে খাব যে। তাৰ পাছত এই বিলাহীখিনি অলপ দেৰি সিজিবলৈ দি তাত আলুখিনি দিলোঁ। আলুখিনি দিয়াৰ পাছত অলপ দেৰি পাছত মচন্দৰীখিনি দি ভাপতে সিজিব দিলোঁ। পানী ব্যৱহাৰ নকৰিবও পাৰে, মই পানী অলপ ব্যৱহাৰ কৰিছোঁ। এনেদৰে খাই চাবচোন, খাবলৈ ভাল লাগিলে লাইক আৰু কমেণ্ট এটা কৰি দিব। ধন্যবাদ।